সনাতন ধৰ্ম কি? কাক বোলা হয় সনাতন ধৰ্ম? আমি বুজা ধৰ্মই এক নিৰ্দিষ্ট পদ্ধতিৰে হয়তোবা ঈশ্বৰক বা নাস্তিক ধৰ্মই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰাকৃতিক শক্তিক স্মৰণ কৰে, পূজা বা উপাসনা কৰে। যেনে জুডাইজিমে, ইছলামে, খ্ৰীষ্টানে, বুদ্ধিজিমে তেনেধৰণৰ উপাসনা কৰে। কিন্তু হিন্দু ধৰ্মই পোনপটীয়াকৈ কিছু আধ্যাত্মিক দিশত কথা কয়। প্ৰত্যেক বস্তুৰ একোটাকৈ ধৰ্ম আছে। মৌ মিঠা, নিমখ লুণীয়া, চিৰতা তিতা এইসমূহ সামগ্ৰীসমূহৰ ধৰ্ম। ঠিক তেনেকৈ মানুহে জন্ম হওঁতেই এটা ধৰ্ম লৈহে আহে। গতিকে ধৰ্ম মানে কোনো নিৰ্দিষ্ট ধৰ্মীয় পন্থাৰ ঊৰ্ধত মানৱ ধৰ্মক বুজাইছে। আন জীৱ জন্তুৰ নিজা নিজা স্বাভাৱিক ধৰ্ম আছে। বেদত উল্লেখিত সনাতন ধৰ্মই কয় যে চিৰস্থায়ী ঈশ্বৰ প্ৰদত্ত ধৰ্মক কৰ্মৰ যোগেদিহে ধৰ্ম বুলিব পাৰি, যাক সনাতন ধৰ্ম বুলি কোৱা হয়। প্ৰায় ৫,০০০ বছৰৰ আগতে গোটেই পৃথিৱীতে এটাই ধৰ্ম আছিল, যাৰ নাম আছিল সনাতন ধৰ্ম। বেদত উল্লেখিত ধৰণে জীৱন ধাৰণ কৰাৰ বাবে বেদে পোষকতা কৰিছিল, যদিওবা বেদব্যাসে বেদ ৰচনা কৰিছিল বুলি কোনো লোকৰ বিশ্বাস আছে। কিন্তু প্ৰকৃতাৰ্থত বেদব্যাস জন্ম হোৱাৰ পূৰ্বে ৰচনা হৈছিল। এই বেদৰ জন্মদাতা কোন আছিল জনা নাযায়। কিন্তু হিন্দু ধৰ্মত বেদক ভগৱানৰ সৃষ্টি বুলি এক বিশ্বাস আছে। সনাতনৰ অৰ্থ যিহেতু চিৰযুগমীয়া সত্যতাৰ ওপৰত প্ৰতিষ্ঠিত, সেয়েহে হিন্দু ধৰ্মত সনাতন নামটো নামাকৰণেৰে অতি উদাৰ নীতি বুজাইছে। সুখৰ্য সৰ্বভূতানাং মতা সৰ্বা প্ৰবৃত্তয়ঃ সুখং নাস্তি বিনা ধৰ্ম তস্মাৎ ধৰ্ম পৰো ভৱ। অৰ্থাৎ সকলো প্ৰাণীৰ স্বভাৱ বা প্ৰবৃত্তি সুখৰ বাবে হয়, আৰু বিনা ধৰ্মত সুখ নাথাকে। সেইবাবে ধৰ্মাৱলম্বী হোৱা, এয়াই কেৱল এটা শ্লোকহে উল্লেখ কৰিলোঁ। ইছলাম ধৰ্মই কয় মানৱীয়তা দৃষ্টিৰে সকলো আল্লাহৰ চকুত একে, জাতি বৰ্ণ স্থান কাল নিৰ্বিশেষে সকলোৱে আল্লাহ সমদৃষ্টিৰে চায়। কোৰাণত অল ফাতিহা এনেধৰণৰ: বিস্মিল্লাহিৰ ৰহমানিৰ ৰহিম আলহামদুলিল্লাহি ৰাব্বিল আলামিন আর রহমানির রহিম মালিকি ইয়াউমিদ্দিন ইয়াকে না'বুদু ওয়া ইয়াকা নাস্তাইন ইহদিনাস সিরাতাল মুস্তাকিম সিরাতাল লাযিনা আন'আমতা আলাইহিম গায়রিল মাগদুবি আলাইহিম ওয়ালাদ্দালিন আমিন। কোৰাণ এখন এনেকুৱা পবিত্ৰ ধৰ্মগ্ৰন্থ যে যিসকল অলমুতাকাম বিবেকৰ দ্বাৰা পৰিচালিত ধৰ্মাৱলম্বী শুদ্ধ পথত গতি কৰে। এয়া কেৱল আৰু পবিত্ৰ যিসকলে নিজে পাপ কাম নকৰে আৰু আনৰো ক্ষতি নকৰে, তাকে উপদেশ দিয়ে। বেদক হিন্দুত্বৰ মূল গ্ৰন্থ বুলি যেনেকৈ কোৱা হয়, তেনেদৰে কোৰাণ ইছলাম ধৰ্মৰ মূল গ্ৰন্থ। মূল বিষয়বস্তু দুই গ্ৰন্থই একেই কথা কয়। বেদক যেনেকৈ নিত্য বা ইটাৰ্নেল বুলি কোৱা হয়, ইছলামত কোৰাণক কাদিম বা ইটাৰ্নেল বুলি কোৱা হয়।
গতিকে ইয়াত সমতা দেখা পোৱা যায়। অমৰত্ব বা ইমমৰেলিটিয়ে আৰম্ভহে বুজায়, শেষ নুবুজায়। কিন্তু ইটাৰনিটিয়ে বা চিৰস্থায়ীতাই আৰম্ভ আৰু শেষ হোৱা নুবুজায়। নিত্যতা আৰু চিৰস্থায়ীতাৰ মাজৰ সাদৃশ্য থকা নথকাৰ বিষয়ে ক'ব পাৰি যে ইটাৰনিটি বা চিৰস্থায়ীতা এটা বৃত্তৰ মাজত আবদ্ধ, যাৰ আৰম্ভও নাই, শেষো নাই। কিন্তু নিত্যতা এক একেৰাহে ছিদ্ৰ থকা ঘূৰণীয়া আকৃতি বুজায়, গতিকে কোনো ঘটনা হোৱাৰ সম্ভাৱনা থাকে। বেদ আৰু কোৰাণৰ এই ক্ষেত্ৰত সাদৃশ্য দেখা যায়, গতিকে অবিধানিক অৰ্থত দুয়ো সনাতন। আকৌ খ্ৰীষ্টান ধৰ্মই কি কয়? খ্ৰীষ্টান ধৰ্মই সনাতনী বা চিৰস্থায়ী হৈ ওকালতি কৰিছে। মানুহৰ জীৱন স্বৰ্গ নৰকত সীমাবদ্ধ হৈ থাকে। খ্ৰীষ্টান ধৰ্মই ইটাৰনেল লাইফ বা চিৰস্থায়ী জীৱনৰ কথা কয়। যীশুখ্ৰীষ্ট দ্বিতীয়বাৰ আৱিৰ্ভাৱ হ'লে মৃত্যু হোৱা শৰীৰ পুনৰ আগৰ অৱস্থানলৈ আহিব আৰু জীৱন সেইবাবে চিৰস্থায়ী বা ইটাৰনেল বা সনাতন। ইটাৰনেল বা চিৰস্থায়ী জীৱন মৃত্যুবিহীন। খ্ৰীষ্টিয়ানসকলৰ এটি প্ৰাৰ্থনাৰ দুষাৰিমান কৈ দিছোঁ। Most gracious Lord, Master, Messiah and Savior of humanity, we greet thee all humanity, ইত্যাদি ইত্যাদি। বৌদ্ধ ধৰ্মই মৃত্যু আৰু পুনৰ জন্মগ্ৰহণৰ কথা কয়। যদিওবা বৌদ্ধ ধৰ্ম এথেইষ্টিক ৰিলিজন বা ধৰ্ম, মৃত্যু আকৌ জন্ম আৰু লগতে দুয়োকে সংসাৰ বুলি কোৱা হয়। বৌদ্ধ ধৰ্মই কয় আত্মা বুলি কোনো কথা নাই, শক্তি বা এনাৰ্জিয়েহে জীৱনক জীৱিত কৰি ৰাখে। এই শক্তিৰ মৃত্যু নাই। বৌদ্ধ ধৰ্মত কৰ্মত বিশ্বাস কৰা হয়। সংসাৰৰ ধাৰণা মানে নিৰ্বাণ বা উজ্জ্বলিত হোৱা। গতিকে শক্তি যিহেতু চিৰস্থায়ী বুলি বৌদ্ধ ধৰ্মই কয়, গতিকে বৌদ্ধ ধৰ্মও ইটাৰনেল বা সনাতন। বৌদ্ধ ধৰ্মাৱলম্বী লোকে প্ৰাৰ্থনাত গায়, Let none deceive other or despise any being, any state. Let no true anger or ill will wish harm upon another. Her child, her only child, so with a boundless heart should one cherish all living beings. সনাতন ধৰ্ম বুলি ক'লে যিহেতু আমি হিন্দু ধৰ্মকে বুজোঁ, আৰু সনাতন মানে গুণৰ সমষ্টি, যেনে সাধুতা, জীৱৰ কোনো অনিষ্ট নকৰা, স্বচ্ছতা, সদিচ্ছা, ক্ষমা, ধৈৰ্যশীলতা, সংযমী হোৱা, উদাৰতা, প্ৰাকৃতিকভাৱে ভাল ধৈৰ্য থকা, বৈষয়িক সুখৰ বাবে অনীহা হোৱা ইত্যাদি। চৈতন্যপন্থী, বৈষ্ণৱপন্থী বা নৱবৈষ্ণৱপন্থী ধৰ্ম সনাতন ধৰ্ম বুলি কোৱা হয়। সনাতন বা ইণ্টাৰনেল বা চিৰস্থায়ী বুলি কওঁতে যি সূত্ৰৰ আধাৰত ধৰ্মৰ নীতি নিৰ্দেশনা প্ৰস্তুত কৰা হৈছে, চৰ্চা কৰা সকলো ধৰ্মতে দেখা পোৱা যায়। আন ধৰ্মসমূহ চৰ্চা কৰিব পৰা নগ'ল। মুঠতে ইণ্টাৰনেল বা চিৰস্থায়ী মূল মন্ত্ৰৰে ধৰ্মসমূহক সনাতন ধৰ্ম বুলি ক'ব পাৰি। অবিধানিক অৰ্থ।
এই সনাতনে মানৱী সত্তাকে বুজাইছে, মানৱী ধৰ্মকে বুজাইছে। বুজা গ'ল অতীজতে যিহেতু বিশ্ব এক ধৰ্মই আছিল, যাৰ নাম সনাতন ধৰ্ম, গতিকে বিভিন্ন ধৰ্মৰ কালক্ৰমৰ উৎপত্তি হওঁতে সনাতনৰ মূল বিশিষ্টখিনিয়ে প্ৰত্যেক ধৰ্মকে চুই গৈছে। অৱশ্যে ধৰ্মসমূহৰ প্ৰণালীসমূহ ভিন্ন, কিন্তু মূল মন্ত্ৰ প্ৰায় একেই। অতি সংক্ষিপ্ততে বিষয়টিৰ হৈ দুআষাৰ ক'লোঁ। নৱবৈষ্ণৱ ধৰ্ম যে সনাতন ধৰ্ম মানৱীয়তাৰ কথা কয়, সেই বিষয়ে কীৰ্তন ঘোষাত অনেক ঘোষা পদ আছে, আন গ্ৰন্থতো আছে। গতিকে অসমীয়াতে যিহেতু মই কথাখিনি যুগুতাইছোঁ, গতিকে অসমীয়া লোকে সেই পদ ঘোষাটি বিচাৰি পাব।